হে এভৰিৱান তোমালোক সকলোৰে হয় মই কেইটামান প্ৰশ্ন আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰনোজ পেগু ছাৰলৈ হোৱাটছআপৰ যোগেদি অলপ আগতে সেন্ড কৰিলো সেইকাৰণে মই ভিডিওটো প্ৰস্তুত কৰি তোমালোকক জনাও বুলি ভিডিওটো প্ৰস্তুত কৰি আনিছো আজি এই ভিডিওটো মই কি প্ৰশ্ন কৰিলো তোমালোকক A to Z দেখুৱাই আছো আৰু তোমালোকৰ মনতো যদি কিবা প্ৰশ্ন জাগিছে অৰ্থাৎ মনত উদয় হৈছে তেনেহলে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব নেক্সট টাইম মই ছাৰক দিবলৈ চেষ্টা কৰিম আৰু ছাৰেনো কি ৰিপ্লাই দিয়ে মই হেতু তোমালোকক নেক্সট ভিডিওত যেতিয়া ৰিপ্লাই দিব তোমালোকক জনাই থাকিম গতিকে এনেকুৱা ধৰণৰ শিক্ষামূলক বাতৰি পাই থাকিবলৈ তোমালোকে মোৰ চেনেলটো জৰুৰ সাবস্ক্ৰাইব কৰি কাষতে থকা নটিফিকেশনত থকা অল বটনটো সিলেক্ট কৰি লবা আৰু যদি মোক ডাইৰেক্টলি মেসেজ কৰিব বিচাৰে তেনে ইনষ্টাগ্ৰামত মেসেজ কৰিব পাৰে ইনষ্টাগ্ৰাম আইডিৰ কাষত দি দিছো আৰু হোৱাটছআপৰ নাম্বাৰটো ডেসক্ৰিপচনত চেক কৰিব তাতে পাই যাবা দেৰি নকৰি আজি সেই মেসেজটো ওপেন কৰো যত শিক্ষামন্ত্ৰী ছাৰলৈ কি মেসেজ কৰা হল তোমালোকক A to Z মই দেখুৱাই দিছো ছাৰৰ নাম্বাৰটো মই এডুকেশ্যন মিনিষ্টাৰ আসাম বুলি সেভ কৰা আছে সাইডতে তোমালোকে ফটোখন দেখিছা ছাৰৰ ইয়াত লিখিছে 2D তললৈ মই SMS টো স্ক্ৰল কৰি দিছো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিবলৈ নেপাহৰিবা এতিয়া মই পঢ়ি দিছো প্ৰশ্ন কি পঢ়া হল SMS টো মই এখন দৰখাস্ত অৰ্থাৎ এপ্লিকেশন আকাৰে সেন্ড কৰিছিলো গতিকে মই প্ৰথমৰ পৰা শেষলৈকে পঢ়ি দিছো প্ৰতি মাননীয় শিক্ষামন্ত্ৰী মহোদয় অসম পোন প্ৰথমে আপোনাক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছো অসমৰ সমূহ ছাত্ৰ-ছাত্ৰী হৈ মই আপোনাক ছাত্ৰ-ছাত্ৰী সকলৰ লগত জড়িত কেইটামান কথা সুধিব বিচাৰিছো ভুল হলে ক্ষমা কৰিব কথাকেইটাৰ উত্তৰ দি আমাক উপকৃত কৰে যেন প্ৰথম প্ৰশ্নটো এনেকুৱা ধৰণৰ আছিল ক্লাছ 9 ক্লাছ 10 ক্লাছ 11 ক্লাছ 12 ৰ সিলেবাস 30% কম কৰিব নে যোৱা বছৰ সিলেবাসখনে প্ৰযোজিত হ'ব দুই নম্বৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ আছিল ক্লাছ 9 আৰু ক্লাছ 10 ত যি মোবাইল ফোন ডিম কৈছে তাত প্ৰাইভেট স্কুলত পঢ়া দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে পাবনে আৰু কেতিয়া দিয়া হ'ব তিনি নম্বৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ আছিল আমাৰ বিদ্যালয়সমূহ যে বন্ধ কৰি ৰখা হৈছে তাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ বহুত বেছি ক্ষতি হৈছে সেইবাবে অন্য ৰাজ্যৰ দৰে কোভিড প্ৰটোকল মানি হলিও বিদ্যালয়সমূহ খুলিব পৰা যাব নেকি এই বিষয়ে মই প্ৰশ্ন সুধিছিলো ছাৰে ৰিপ্লাই কেতিয়া দিব মই তোমালোক যদি ৰিপ্লাই দিয়ে মই তোমালোকৰ আগত ভিডিও আকাৰে প্ৰস্তুত কৰি নিশ্চয় জনাম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগৰ মাজত শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিবা হেকত লিখি দিছিলো মই ইতি সমূহ অসমৰ সমূহ ছাত্ৰ-ছাত্ৰী হৈ লখি গৈ যদি ভিডিওটো ভাল লাগিছে প্লিজ আকৌ এবাৰ কৈছো লাইক কৰিবা যদি চেনেলটো একেবাৰে নতুন প্লিজ সাবস্ক্ৰাইব কৰি লবা থ্যাংক ইউ